United Forum of ex-NDFB बेफोरबायदिनो गोबां मोनब्रै डिस्ट्रिक्टआव जोंहा दिनै दाना लाफुंनानै हाबाय थिग जेरैबायदि जोंनि बाक्सा डिस्ट्रिक्टआवबो दिनैहाय जोंनि डिस्ट्रिक्टनि United Forum of ex-NDFB बेखौ दाफुंनानै लानो हाबाय आरो जों बेफोरबायदिनो गुबुन गुबुन जायगा जेरैबायदि गवालपारा दंबावो बेफोरबायदियावबो जोंनि NDFB नि जेसेबां सोद्रोमाफोर दङ बैफोर डिस्ट्रिक्टआवबो नट अनलि बिटिसि माबावबो आसामावबो जोंनि जेसेबां बर'नि मेजरिटि बैफोर जायगायावबो जोंनिनो NDFB दङ बेफोरबायदियावबो थाङै थाङै बेफोरबायदिखौ दालांबाय थागोन दिनैहाय एसामिसनिखौसो आं सोगोन दै एसामिसनिखौसो होनाय जादों बर'नि स्टेटमेन्ट होनायखौ आं होला जोंनि बाक्सा डिस्ट्रिक्टआव जायफ्रा डिस्ट्रिक्टनि प्रेसिडेन्ट सेक्रेटारि बिबान मोनदों बिथांमोननि मुंखौ नोंथांमोना खोनालांगोन थ' बिदिब्ला नायबाय थानोसै আজি আমাৰ ex-NDFB আৰু ইউনাইটেড ফৰাম ex-NDFB আমি চেণ্ট্ৰেলাইজ হিচাপে যোৱা অক্টোবৰ 21ত আমি জন্ম কৰিছোঁ নতুনকৈ আমি বনাই লৈছোঁ ex-NDFB হিচাপে আগে বহুত আমি আলাদা আলাদা হিচাপে কৈ আছিলোঁ সেইকাৰণে আমাৰ যেটো ex-NDFBৰ যে সমস্যা যোৱা 27 জানুৱাৰী যেটো বিটিআৰ একৰ্ড হোৱাৰ যেটো ক্লোজ এই ক্লোজত টকা যিমান নাকি NDFB সমস্যা সেইবিলাক 100% কাম হোৱা নাই এই কাম নোহোৱা দফাবিলাক আমি কাম কৰিবৰ কাৰণে আজি ইউনাইটেড ফৰাম ex-NDFB প্ৰত্যেক ডিস্ট্ৰিক্টৰ আলোচনা কৰি পেলাই আমি চেণ্ট্ৰেলাইজ হিচাপে আমি এই সংগঠনটো বনাইছোঁ এই সংগঠনটো আমি কোনো প্ৰকাৰৰ কোনোবা দল সংগঠন কোনোবা চৰকাৰৰ এগেইনষ্টত আমি কথা ক'বলৈ বা এগেইনষ্টত যাবলৈ আমি সেই গঠনটো কৰা নাই তাতে মেইন কথাটো হৈছে আমাৰ ইউনাইটেড ফৰাম ex-NDFB মেইন মেটাৰটো হৈছে যে যোৱা 27 তাৰিখ 2020 একৰ্ড হোৱাৰ পিছত যদি ex-NDFB যিমান নাকি পাবলগীয়া হেৰি আছে দফা লিখা আছে সেইবিলাক এতিয়ালৈকে এটাও মানে ৰূপায়ণ হোৱা নাই আমাক যিখিনি পাব লাগে এইটো দিয়া নাই চৰকাৰে আমাৰ পৰা যিখিনি দিব লাগে এইটোতো আমি কমপ্লিটলি আমি চৰকাৰত দিয়া হৈছে কিন্তু চৰকাৰৰ সাইডৰ পৰা ex-NDFB কেডাৰ হিচাপে যিখিনি পাব লগা এইটো পোৱা নাই এক নম্বৰ আমাৰ আছে যেনেবা কেছ এইবিলাক এতিয়ালৈকে উইথড্ৰ হোৱা নাই আৰু চেণ্ট্ৰেল জোনৰ 57 জন আছে এইবিলাক এতিয়া একৰ্ড হোৱাৰ পিছত এতিয়ালৈকে ৰিলিজ হোৱা নাই সেইটোৱে মেইন আমাৰ ডিমাণ্ড ইউনাইটেড ফৰাম ex-NDFB গ্ৰুপ সেইটো লৈ পেলাই আমি কাম কৰিবৰ কাৰণে এই সংগঠনটো আমি ফৰ্ম কৰিছোঁ আৰু এই মাজত আমাৰ ex-CGA এতিয়ালৈকে আমি একটা কাম কৰিব পৰা নাই আৰু আমাৰ ex-NDFB শহীদ হোৱাত যটো সিমেট্ৰি এটা আমি কাম কৰিব পৰা নাই যাতে এইটো সোনকালে আমি কাম কৰিব পাৰোঁ আৰু আমাৰ ex-NDFB যিমান নাকি কেডাৰ সকলৰ তেখেতৰ আমাৰ জব চাকৰিটো দিব পৰা নাই আৰু বাকি আমাৰ সৰু সৰু সমস্যা যেনে যাতে সীমা বাঢ়াব লাগে এইটো এতিয়ালৈকে হোৱা নাই সেইটোই আমি যাতে চৰকাৰে সোনকালে যাতে আমি বিটিআৰ একৰ্ডত যিখিনি ক্লজত লেখা আছে আসাম চৰকাৰ ভাৰত চৰকাৰে যাতে ইমিডিয়েটলি সেইটো যাতে সাপোৰ্ট কৰি পেলাই আমাক যাতে মনটো অলপ সহায় কৰক বা আমাক শান্তি দিয়ক সেইটো আমি এতিয়া আশা কৰিছোঁ ভাৰত চৰকাৰ আৰু আসাম চৰকাৰত আৰু বিটিআৰ চৰকাৰে আমাৰ ex-NDFBৰ যিমান কি সমস্যা অতি শীঘ্ৰে যাতে আমাক সমস্যাটো সলভ কৰি দিব লাগে এইটো আমি চৰকাৰত অনুৰোধ কৰিছোঁ আৰু চৰকাৰত যদি আমাক যদি সহায় নকৰোঁ বা ক্লজত যদি লিখা সেইবিলাক যদি আমাক যদি হেল্প নকৰোঁ যদি ইমপ্লিমেণ্টেশ্যনত যদি কামত নাযায় তেনেহ'লে আমি ex-NDFB হিচাপে ডেম'ক্ৰেটিক হিচাপে আমি আন্দোলনটো আমি ল'ব লাগিব যাতে সেইখিনি আন্দোলন লোৱা টাইমত যাতে চৰকাৰৰ সাইডৰ পৰা আমাক যাতে ভুল যদি নধৰে সেইটো আমি চৰকাৰৰ ওচৰত আজি ৰিকুৱেষ্ট কৰিছোঁ আপিল কৰিছোঁ যাতে আমাৰ সমস্যাবিলাক যাতে সলভ কৰি দিয়ে সেইটো আমি আশা কৰিছোঁ আৰু আজি আমাৰ বাক্সা জিলা হিচাপে নতুনকৈ আমি ইউনাইটেড ফৰাম ex-NDFB ডিস্ট্রিক্ট আমি নতুনকৈ আমি বনাব পাৰিছোঁ এই আজি ডিস্ট্রিক্টৰ নতুন প্ৰেসিডেন্টৰ নামটো হৈছে ধনঞ্জয় বসুমতাৰী বি দাহা
আৰু জেনেৰেল সেক্ৰেটাৰী হিচাপে আমি পাইছোঁ দেংকু স্বৰ্গীয়াৰী তেখেতক আমি পাইছোঁ আৰু তেখেতৰ মাজৰ আৰু বহুত কলিগ আমি আজি এই মিটিঙৰ দ্বাৰাই আমি এইটো ষ্টাফটো নতুনকৈ আমি বনাব পাৰিছোঁ মোটামুটি ইয়াৰ আমি 4টামান ষ্ট্ৰাকচাৰ আছে আমাৰ ইয়াতে প্ৰেচিডেণ্ট লগত আমি ভাইচ প্ৰেচিডেণ্ট আছে 4জন আছে তাৰপিছত সেক্ৰেটাৰী লৈ পেলাই আৰু 4জন আমি ইজিএছ আছে আৰু আমাৰ ফাইনেন্সৰ আমি মেইন ফাইনেন্সৰ পৰা আৰু বাকী আৰু মেম্বাৰ্ছ 6জনমান আৰু মেম্বাৰ্ছ থাকে আৰু মেইন অৰ্গেনাইজিং পৰা আৰু বাকী 8-9জন আৰু অৰ্গেনাইজিং থাকে বাদ বাকী যিমান নেকি জিলাত সিনিয়ৰ জুনিয়ৰ কেডাৰ্ছ আছে তেখেতৰ সব এক্সিকিউটিভ মেম্বাৰো থাকিব সেইটোৱে আজি আমি বনাব পাৰিলোঁ এইটো আমি আগৰ পৰা চেষ্টা কৰি আছিলোঁ কিন্তু আমাৰ মাজত কিছুমান ভুল বুজাবৰ কাৰণে এইটো আমি চেষ্টা কৰিলোঁ নোৱাৰিলোঁ কিন্তু আজি আমাৰ যিটো সমস্যা আছে এই সমস্যাটো বুজি পেলাই আজি আমি সব একলগে মিলি পেলাই আজি এইটো ex-NDFB ইউনিটেড ফৰাম ex-NDFB হিচাপে যোৱা ছেপ্টেম্বৰ 21st আমি চেণ্ট্ৰেলাইজ হিচাপে গঠন কৰিব পাৰিছোঁ এতিয়া আমি প্ৰত্যেক জিলা আমি ডিষ্ট্ৰিক্ট বনাই যাই আছোঁ এতিয়া 4টামান ডিষ্ট্ৰিক্ট আমি অলৰেডি বনোৱা হৈছে কোকৰাঝাৰ জিলা চিৰাং জিলা আৰু শোণিতপুৰ আৰু আজি বাক্সা জিলা এইটোৱে थैंक यू तो बिदिब्ला नोंथांमोना गासैखौबो खोनाबाय जानो हागौ बा मोनथिबायबो जानो हागौ जों बेफोरबायदिनो बाक्सा डिस्ट्रिक्टल' नङा गुबुन डिस्ट्रिक्टआवबो जों दालांबाय थासिगोन तो बिदिब्ला लोगोफोरा भिडिअखौ बारा गोलाव खालामालाबानो बेवहायनो दोनथ'नो सानबाय जय बर' हारि